ৰাতিৰ আন্ধাৰ গংগনে চোৰ মাতা ৰং মই যাম আজি What happened, bro? Nothing, bro. আপুনি যদি বিচাৰে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। ঘৰৰ মানুহে বুজি নাপায়, অচিনাকি মানুহে কি বুজি পাব? পিছে অচিনাকি মানুহৰ লগত কথা শ্বেয়াৰ কৰিলে মনটো হালকা হয় বুলি কয়। Actually, bro, মই দুবাৰ ৰিলেশ্যনশ্বিপত আছিলোঁ, বাট তাহাঁতৰ চকু গ'ল মোৰ বেংক বেলেঞ্চৰ ওপৰত। বাট যিজনী ছোৱালী মই আজি 3 বছৰ আগত লগ পালোঁ, তাই মোক ডিপলি ভাল পায়, বিনা স্বাৰ্থে, আৰু ময়ো। তাই বহুত ভাল ছোৱালী অ'। দেন ঘৰত গৈ বিয়াখনকে ফিক্স কৰা, কান্দিব কিয় লাগে? পাতিলো ব্ৰ, বাট কাষ্ট প্ৰব্লেম। ঘৰৰ জোগোৱাৰ কাৰণে মাহঁতে বেলেগ ছোৱালী চাইছে। মুঠতে তেওঁলোকে মোক তাইক বিয়া পাতিব নিদিয়ে। মই তাইক বহুত বেছি ভাল পাওঁ, আৰু মই তাইক নেপালে যে। এনেকৈ হাৰ মানিলে কেনেকৈ হ'ব ব্ৰ? সঁচা ভালপোৱা হেৰাই গ'লে কেতিয়াও নাহে। কিছুমান ক্ষেত্ৰত আমাৰ পেৰেণ্টছৰো ভুল থাকে, তেওঁলোকে নিজৰ ইগ'ত তল পৰিব নিদিয়ে। ডাঙৰ হোৱাৰ পিছত কিছুমান বস্তু ডিচিশ্যন ল'বলৈ তাহাঁতক এৰি দিব লাগে ন? নহ'লে তাহাঁতে জীৱনটো কম্প্ৰমাইজ কৰোঁতেই যায়। হেই ব্ৰ, আপোনাৰ কিবা ডিপ ষ্টৰী আছে যেন পাওঁ, মোক কওকচোন। কি জানিব শুনি অলপ উৎসাহ পাওঁ। তাই এজনী চঞ্চল, আজলি, মৰম লগা ধুনীয়া পখিলী। সপোনতে আহি তুমি কিনো জোনাকিছা, বিথকতে আহি তুমি পাৰিজাত হৈ ফুলা, নিজানৰে নিবিৰ ৰাতি মুখানি মায়া হোৱা, আবেগেৰে জীপাল কৰি নীলা ৰং সিঁচি দিয়া। ঐ, তোৰ প্ৰব্লেমটো কি হা? সদায় সদায় মানে মোৰ সপোনটো ভাঙি দিওহি, যেন তই মোৰ বা নহয় সতিনীহে। গোটেইখন ভিজাই পেলালে মানে বেং। এতিয়া তোৰহে কাম বাঢ়িব। বাঢ়িলেও বাহক, তই ইমান চিন্তা কৰিব নালাগে। ৰাতিপুৱা 8 বাজি গ'ল, মহাৰাণী উঠিব হোৱাই নাই। তাৰপাছত আকৌ কলেজৰ পৰা আহি ক'ব
তোৰ কাৰণেহে ক্লাছটো মিছ হ'ল সদায় সদায় মই তোৰ কথা শুনি থাকিবলৈ নাই উঠালেও প্ৰব্লেম নুঠালেও প্ৰব্লেম এই হ'ব জানা দিলে নহয় ৰাতিপুৱাই যাত্ৰাটো বেয়া কৰি এদিন যদি শুনিলো হয় ভাল মাত এখাৰ টাইম ঘৰ পৰা তীৰ্থকতো লগ নেৰে নে এতিয়া সপোনতো লগ নেৰা হ'ল সদায় সদায় মোৰ সপোনটো ইনকমপ্লিট হৈ ৰয় পেং অকল ইজনী কাৰণে ঐ ঐ মুখৰ ভিতৰতে তই কি ভুৰভুৰাই আছ মই কিন্তু নুশুনাকে থকা নাই দেই আৰু ৰচোন তই এইবোৰ কি সপোনৰ কথা কৈ থাক কাৰ সপোন দেখি থাক তই যাৰে সপোনে দেখো তোক কিয় লাগে মোক একো নালাগে মাথো মই বিচাৰোঁ তই তোৰ এই সপোনৰ পৃথিৱীখনৰ পৰা ওলাই আহি দিঠকত খোজ দিয়াটো আহিবলগীয়া ফাইনেল এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰাটো তাতে তোৰ এইবাৰ BSc ফাইনেল ইয়েৰ আৰে অলপতো চিৰিয়াছ হ অ'কে চেলেঞ্জ কৰিছোঁ মই তোক এইবাৰ ফাইনেল এক্সামত যদি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট লৈ ভাল জব লৈ মই তোক দেখুৱাব নোৱাৰো নহয় তেন্তে মোৰ নামো অনুমা কাই নহয় মাৰ্ক মাই ৱৰ্ডছ কাৰেক্ট কথাষাৰ ৰাখিব পাৰিলেতো ভালেই পিছে 5th চেমৰ ৰিজাল্টেহে ক'ব 6th চেমত তই কিমান ফালিব পাৰ ঐ বেছিকে ইনচাল্ট কৰি নাথাকিবি কিন্তু কেতিয়াবা খং চং উঠিলে ঘৰ চৰি গুচি যাম বাপেকে গা ধুই হ'লে সোনকালে ডাইনিং টেবুললৈ আহিবি এই হ'ব জানা নন্দিনী নন্দিনী এই লোৱাচোন চাহ খোৱা অনুমা হৈছেনে এই তাইৰ কথাটো তুমি জানাই তুমি তাইলৈ ৰ'ব নালাগে মই তাইক ড্ৰপ কৰি দিম তোৰ দেৰি নহ'ব কেলে গুড মৰ্ণিং দেতা গুড মৰ্ণিং গুড মৰ্ণিং তই আজি বাৰ লগতে যাবি নাযাওঁ মই তাইৰ লগত অকলেই যাম মই কি হ'ল আকৌ কিবা লাগিলি হ'বলা এই মই লগা নাই নহয় এইজনীহে ষ্টাৰ্ট কৰিছে কিবা ঐ কি কৰিলোঁ মই নাই কৰা যি কৰিছে মইহে কৰিছোঁ কিবা ঘৰখনৰ সৰু হ'লে সেইকাৰণে বেয়া ডাঙৰ হোৱাৰ অধিকাৰ দেখুৱাবলৈ আহে অ' দেতা চোৱা না দেউতাই কি চাব ৰ তহঁত দুজনী কাজিয়া দেখি মোৰ সৰু কাললৈ মনত পৰি গৈছে হা দুইজনী বায়েক ভনীয়েকে কাজিয়া কৰে সোমাব লাগে মাজত মই হা এতিয়াও দুইজনী যি মাজত মই সোমাবলগীয়া হৈছে কিন্তু মৰম দুইজনীলৈকে আছে দেই বা মোৰ দেৰি হ'ল দেই ঐ মই যাওঁ দেই বাই দেউতা কাজিয়া নকৰিবি খালি মাই গুডনেছ কিডনী আহি একেবাৰে আঁঠু পাইছে কোনোবা এদিনটো নিজে মৰিবই লগতে মোকো লৈ মৰিব যেন পাইছোঁ পাখৰিজনী কৰবাৰ ঐ আকৌ বা কি হ'ল মহাৰাণীৰ ঐ শুন আহোঁতে তই মিতালীহঁতক লগত লৈ আহিবি মোৰ অলপ দেৰি হ'ব আৰু শুন এই টিফিনটো যাতে খালী হৈ ঘৰলৈ উভতি নাহে আকৌ দেই বাই টেক কেয়াৰ ভালকৈ থাকিবি এইজনী ইমান শাসন কৰে প্ৰিমিছে কৰি দিওঁ নেকি বেং ৰাতিপুৱা মাথাটো নষ্ট কৰি দিয়ে মানে দেই ঐ এতিয়া হলত অসমীয়া চিনেমা কি লাগি আছে নাজানো দেই খবৰ কৰিব লাগিব আমাৰ এইজনী আকৌ প্লেন চব চপাৰ দি দিয়ে নহয় ঐ ইনচে মিলিয়ে মোবাইলটো তেনেকৈ চাই থাকিলে জানো তই তাক পাবি নাজানো ৰে কিন্তু মোৰ বিশ্বাস আছে জানো এদিন নহয় এদিন সি নিজেই মোৰ সন্মুখলৈ আহিব মোবাইলৰ পৰা ওলাই কি ফাল্টু কথা কৈছো আকৌ ফটো চব ঐ তাত কিবা হৈছে নেকি ইমান ভিৰ হৈ আছে মই হ'লে যাবলৈ নাই দেই মোৰ হ'লে ভয় লাগে তহঁতিয়ে যা বাই বাই চি ইউ টুমৰো ঐ ৰচোন মই হ'লে ৰ'বলৈ নাই দেই মই আহিলোঁ এই বাদ দিওঁ এজনীক আমি যাবল
ঐ মিতালী ঐ ডাঙৰকে চিকুটা মাৰচোন ৰচোন এ মাৰ না কিয় বেছি প্ৰশ্ন কৰি নাথাক যিটো কৰিবলৈ কৈছে সেইটো কৰচোন আইও মামইলো ঐ এইটো সপোন নহয় দি থকহে ঐ মিতালী ঐ লকি আছ তই ঐ শুন না এই ৰচোন ৰ মই কলা নহয় নহয় চাপৰ হলে মানুহৰ সেইটোৱে প্ৰব্লেম বুজিছ ঠাট্টা কৰিছ তাৰিফে কৰিছো কিবা মই এই ৰচোন এইটো কোন হয় গম পাইছ নাই ৰাগ টেলিভিছন এক্টৰ ইন ফিল্ম ইণ্ডাষ্ট্ৰীৰ মোৰ ক্ৰাছ ৰাগ ট্ৰিপল ৰাগ ৰজত ৰয় কি কৈছা ঐ তই মোক এনেকৈ এইটো গুচি গলি যে ঐ ছোৱালী চাপৰ হোৱা সুবিধা দেখিছ চাওঁ অকণমান আঁতৰি দিয়কচোন এজনী কেনেকৈ চা আঁতৰি দিয়কচোন দাদা হোৱাট ইজ ইউৰ নেম হা তোমাৰ নামটো কি মোৰ নাম মিতালী সন্দিকৈ অ' নাইচ টু মিট ইউ চাওঁ ভণ্টি মোক যাবলৈ দিয়া এই ৰ'বচোন মোৰ আৰু এটা অট'গ্ৰাফ ল'বলৈ আছে অ' দাদা আৰু এটা অট'গ্ৰাফ আছিলে তাই আপোনাৰ কাৰণে ভীষণ পাগল তাইতো আপোনালোকৰ সপোনৰ বিয়া হোৱাৰ কথাও দেখে বিদ্যা শপত আপোনাৰ কাৰণে তাই এজনী পাগল প্ৰেমিকা পিছে তুমিও কাৰোবাক সপোনত দেখা নেকি মই আকৌ কি দেখিম নহয় মানে তুমিও কাৰোবাক সপোনত দেখা নেকি সৰি ভাই লাগে ৰহ পিছে তোমাৰ ফ্ৰেণ্ডজনীৰ নাম কি অনুমা গায়ন আৰু কি জানে তাইতো আপোনাৰ নামটো মিলাই থৈছে অনুৰাগ অনুমা মিতালী অঁ কওকচোন মই তোমাৰ ফ্ৰেণ্ডক লগ পাব বিচাৰিছোঁ এইকেইদিন মই ৱেব ছিৰিজৰ শ্বুটিঙৰ কাৰণে গেষ্ট হাউচতে আছোঁ যদি লগ কৰিব ইচ্ছা হয় তেন্তে লগ কৰিব পাৰিবা বাই আহিবা ইয়ে যাম আকৌ চাই আছ মই তোৰ কাম পুৰা সেট কৰি আহিছো মানে বল এ ৰচোন ৰ তই যে এনেকৈ অকলে মোক এৰি থৈ গৈছে গলি কেলে হিৰোইনে সদায় দেৰিকৈ এণ্টি মাৰিলেহে ভাল লাগে আৰু মই গৈও তোৰ কামটো কৰি আহিছো নহয় তই তাক কিমান ভাল পাৱ চব এফালৰ পৰা কৈ আহিছো এইটো যে অঁ খালি সি বাৰু মোক কি বুলি ভাবিছে বাৰু কচোন আৰু এটা কাম নকৰিলি কিয় কি মোৰ ফোন নম্বৰটো মোৰ ঘৰৰ লোকেশ্যনটো মোৰ ঘৰত কোন কোন থাকে কোনে কি কৰে মই কি ভাল পাওঁ কি বেয়া পাওঁ সকলোবোৰ কৈ থৈ আহিব লাগিছিলে আকৌ সেইখিনি ক'বই নোৱাৰিলো নহয় এটা কাম কৰিবি কাইলৈ গেষ্ট হাউচলৈ যাওঁতে নিজে কৈ আহিবি মই আকৌ গেষ্ট হাউচলৈ কিয় যাম তইতো যাবই লাগিব হা 10 ৰুমত তোৰ ক্লাছে মাতিছে মানে তোক তেওঁ নিজেই লগ পাব বিচাৰিছে কাইলৈ কলেজৰ পৰা বাহিৰে আমি গেষ্ট হাউচলৈ যাম কি সঁচা মোৰতো বিশ্বাসেই হোৱা নাই বে বিলিভ হৈ যাব ঐ যাওঁ বল আজি ৰাতি টোপনিয়ে নাহিব মোৰ ৰাগ এটা কথা সুধো তোক বেয়া নাপাবি সুধ তই যে আজি ছোৱালীজনীক গেষ্ট হাউচলৈ মাতিলি শ্বুটিঙলৈ মতা হ'লেও বেলেগ কথাটো কি মেম আৰে তাতেনো কি হ'ল তহঁতিতো আছোৱেই আৰু তাহাঁতৰ লগতো ফ্ৰেণ্ড আহিবই অকল তহঁতৰ ডাৰ্টি মাইণ্ড ন আৰে তই মিছাতে কেলে খং কৰিছ বিদ্যুতে এইটো ক'ব বিচাৰিছে তইতো আজিলৈকে কোনো অনুৰাগীক ৰুমলৈ মতা নাই তাক লৈহে আমি ডাউট কৰিছোঁ সেইটোহে ক'ব বিচাৰিছে সি সেইটোৱেই তহঁতৰ কিবা প্ৰব্লেম আছে নেকি যদি প্ৰব্লেম আছে ক নাই চা ভাই আমি এতিয়া যি স্থানত আছোঁ সেয়া মাথো অনুৰাগীসকলৰ মৰম আৰু বিশ্বাসৰ কাৰণে তেওঁলোকৰ মৰম আছে বাবে আমি আছোঁ তেখেতসকলক গুৰুত্ব দিয়াটো আমাৰ কি কাম্য নহয় এতিয়া আহোঁ অনুমা কথা
তাই ফ্ৰেণ্ডৰ পৰা গম পালোঁ তাই মোৰ অভিনয় খুব ভাল পায়। অনুৰাগী হিচাপে তাইক অকণমান সুখ নিদিলে তাই জানো আঘাত নাপাব? আৰু তাই অকল মোৰ প্ৰতিয়ে নহয়, প্ৰত্যেকজন শিল্পীৰ প্ৰতিয়ে ভাল ভাৱ নাইকিয়া হৈ যাব, যিটো মই কেতিয়াও হোৱাটো নিবিচাৰোঁ। বা কি ভাষণ দিছে বে আজি? বাপৰে, এনেকুৱা ভাষণ মই জীৱনত শুনা নাই বে। তাকেই। ব'লা যাওঁ ব'লা। ঋতু, এই কিনো এইটোৱে নাম কাঢ়ি মাতি থাকে? কি হ'ল আকৌ? একো বুজি নোপোৱা ন? মানে তুমি বেলেগ বয়ফ্ৰেণ্ডবোৰে গাৰ্লফ্ৰেণ্ডক কেনেকে নাম দি মাতে, তুমি নোৱাৰা নেকি মাতিব তেনেকে? সেইটো কথা। দেহি মোৰ চুনুমুনুজনে ভাত চাত খালা নাই? তুমি নাখালে কিন্তু মই নাখাওঁ আকৌ দেই। সেই অকল ফটো আমি মানে মই নিব্বা নিব্বিৰ দৰে প্ৰেম কৰিবলৈ কোৱা নাই নহয় কিবা। একো বুজি নাপায় মানে এইটোৱে। চৰি নাজান। কাৰোবাক মৰমৰ নামটি মাতিলে কি ভাল পোৱা বুলি কয় নেকি? সঁচা সম্পৰ্ক এটাত এইবোৰ একোৱেই নাথাকে। মাথো থাকে নিস্বাৰ্থ মৰম আৰু ভাল পোৱা। ডাইলগ মাৰিছে আকৌ চা। ঐ মাজনী, এইটো কি কৰিব লাগেনো? চাওঁ দিয়া। দেতা মই যাওঁ দেই, দেৰি হৈছে। আজি ইমান সোনকালে যে? মিতালীহঁত আহি পাবহি এতিয়া। 8:45 ক্লাছ আছে যে, সেইটো কাৰণে। কোনোদিন ৰাতিপুৱা সোনকালে খোৱা পাতি নেৰা ছোৱালীজনী আজি 8:45 ক্লাছ কৰিবলৈ ক'লে যে মোৰ কিন্তু কিবা বিশ্বাস হোৱা নাই দেই। দেউতা, এই সঁচাকে ক্লাছ কৰিবলৈ গৈছে নে বেলেগ কিবা আছে বাৰু? ৰাম, তোৰ মনত যে মোৰ কাৰণে এটা নেগেটিভিটি ভৰাল হৈ আছে। কালি কি চেলেঞ্জ কৰিছিলোঁ মনত নাই? আচ্ছা, তেতিয়াহ'লে ঠিকে আছে, কিন্তু তাৰ বাদে যদি বেলেগ কিবা। হ'লনে তোৰ? আমি হ'লে ৰেডি। হ'লনে তোৰ? তোমালোক আহিলা? আমাৰ এই ৰেডি হৈ আছে। আৰু তোৰ কিবা প্ৰুফ লাগিব নেকি? নালাগে, যা যাওঁ তেতিয়া। বল দেৰি হৈছে, বল আকৌ, বল। লাজ নোহোৱা চব ৰাস্তা ঘাট মানুহ দুনো নমনাই হলি। বহুদিনৰ পাছত লগ পাইছ মানিছো বাৰু, হলেও আৰু তই স্কুললৈ নেযাও নেকি? আমাৰ ভিনদেউ লাজটো চোৱা, সদায় মোবাইলতহে দেখি থাকো, আজি সাক্ষাৎ দেখিলো। ভালনে তোমাৰ? ভাল। পিছে ইয়াতে আছে যেতিয়া লগ পায়ে থাকিব দিয়ক, অলপমান কণ্ট্ৰল কৰক। মই কৈ থাকো দেই, ৰাগৰ লোকেশ্যন পালেই হ'বলা। ঠিক আছে, আহিছো, মই তোমাক ফোন কৰিম, বাই। হ'ব, ইমানকে চাব নালাগে। বল, স্কুল দেৰি হ'ব। বল এইটো স্কুললৈ নাযাও নেকি? ইয়াতে এনেকৈ ৰৈ থাকি পিনে ভিতৰলৈ যাবি? বে, মোৰ যে বৈদ্য ভয় লাগিছে। ঘৰৰ মানুহক মিছা কথা কৈ আহিছো। লাইফত আজিলৈকে ইমান টেনচন লৈয়ে পোৱা নাই। তোৰতো ভয়তো এনেও বহুত বেছি। কাৰোবাক দেখো নেকি তাকেহে চাই আছো। ল'ৰাটো ওলাই আহিছে। বল তাকে সুধোচোন। বল। ঘৰৰ মানুহে দেখা আগতে আমি ইয়াৰ পৰা যাওঁ। অনুমা, আমাক ঘৰৰ মানুহে দেখাতকে তোৰ বায়েৰে দেখিলেহে প্ৰব্লেম হ'ব। ঠিকেই কৈছ, জাচুচিয়নিৰ পৰা শান্তি নাইকিয়া হৈছে। বল তাকে সুধি চাওঁচোন। বল। এক্সকিউজ মি, দাদা শুনকচোন। দাদা 5 মিনিটৰ কৈছো ৰ'বা। কথা এটা সুধিবলৈ কৈ আছিলে, চাওঁ এইফালে আকৌ। ৰাগদাৰ ৰুমটো ক'ত আছেনো? এইফালে গৈ তোমাৰ ৰাইট চাইডে গৈ তোমাৰ 2nd নম্বৰ ৰুমটো। পিছে এতিয়া তাক লগ নাপাবা, সি তোমাৰ শ্বুটিঙত গৈছে।
আৰু তোমালোক তিনিজনীকতো মই আগতে দেখা নাই। আমি ৰাগদাৰ ফ্ৰেণ্ড হয়। ঐ সুজিত যাওঁ বৈ, ৰাগ আহি থাকিব। অঁ ঠিক আছে। এনেকে কি চাইছে? আগে পিছে কেতিয়াও ছোৱালী দেখি পোৱা নাই নেকি? মানে তোমালোকতো কলেজ ড্ৰেছত আছা, চ' ৰাগৰ ফ্ৰেণ্ড বুলি ভবা নাছিলো। সেইটো কথা। যাওকচোন ৰাগদাক কওকগৈ আমাৰ অনুমা আহিছে বুলি। ঠিক আছে ৰোৱা, আমি সুধি আহিছো। ৰ'বা অকণমান সোনকালে যাওক না। ঐ তোমালোকৰ ৰাগে মাতিছে। বল থেংক ইউ। একজনী মোকো যাবলৈ দে আকৌ। ঐ ইয়াতচোন কাকো দেখাই নাই। ল'ৰাকেইটাই আমাক ঠগিলে নেকি? চবকে তেনেকে চালে নহ'ব নহয়। তেওঁ ভিতৰৰ ৰুমতে থাকিব পাৰে, অলপতো ধৈৰ্য ধৰ। ধৈৰ্য নাইকিয়া হৈছে কাৰ, কৈছে কাক? হেই চুপ। তোমালোক বহা বহা। পিছে তোমালোক ইমান ৰাতিপুৱাই আহিলা যে? আপোনাৰতো এতিয়া শ্বুটিং আছে ন? ঐ বগীবুল, শ্বুটিং শেষ হওঁতেতো ৰাতি হ'ব, আৰু ইমান ৰাতি ওলাই আহিবলৈ আমাক ঘৰৰ পৰা নিদিব নহয়, সেইকাৰণেহে ন? আপোনাৰ যদি ডিষ্টাৰ্ব হৈছে আমি ডিষ্টাৰ্ব নিদিওঁ ন? আমি গৈয়ে থাকো নেকি? নাই মোৰ একো ডিষ্টাৰ্ব হোৱা নাই, অলপ টাইম আছে বাৰু। বাই দ্য ৱে, তোমালোকৰ মাজত অনুমা কোন? সপোন মধুৰ তুমি এটি জোন, লাজুক লাজত দাপোনতে ৰ'দৰ হাহু। তোমালোকে কিবা খাবা? মই অৰ্ডাৰ কৰি দিওঁ। নালাগে ৰাগদা, আমি ঘৰত ভাত খায়ে আহিছো। বাৰু, তোমাৰ নামটো? নয়না বৰদলৈ। বাৰু অনুমা, তোমাৰ ঘৰত কোন কেনেকে আছে? মোৰ বা আৰু দেউতা। বায়ে ইঞ্জিনিয়াৰিং কলেজ এখনত কৰি আছে, আৰু দেউতা এজন চৰকাৰী স্কুলৰ শিক্ষক। সৰুতে তোমাৰ মা ঢুকাল, আৰু বহুত কষ্টৰে তোমালোক দুজনীক অকলে ডাঙৰ কৰিছে। তেওঁৰ নাম অজয় গায়ন। আপুনি কেনেকৈ গম পায়? অনু, তুমি মোক এতিয়াও চিনি পোৱা নাইনে? নাই পোৱা। কিয়? সৰুতে যে আমি কইনাদৰা খেলোঁতে তুমি যে বাৰ ঠাইত কইনা হ'ব নাপাই গোটেই ঘৰখন কান্দি কান্দি যে মৰিছিলা, কিবা মনত পৰিছেনে? কিনো কৰি আছে? আমনি লাগিছে পাই। অনুমা, সদায় ঘৰ কিমান খেলিবি আৰু, আজি বেলেগ খেলো বই। ৰচোন ৰ, প্ৰথমতে পেটুৱা দা আহি লওক, তাৰপিছত খেলিম। যিজনা সোনকালে খেল, নহলে মায়ে আহি মোক পিঠিত দবা বজাবহি। সেই এজনী ভাইপাদৰীজনী, একো নহয় যা, মই আছো নহয়। তহঁতি আগবাঢ়ি চাই আগে যা। নালাগে যাব ৰ, পেটুৱা দা আহিছে, হৈ আছা। চৰি দেই, আজি মোৰ অলপ দেৰি হৈ গ'ল।
তোৰ আজি কিয় দেৰি হলো? এই আজি আমাৰ ঘৰলৈ আলহী আহিছিলে, তাহাঁতক বাই দি চিঠাই লৈ আহিছো। হ'লেও আৰু পাই ইমান দেৰি কৰিব লাগে নে? পিছে তহঁতি আজি খেল আৰম্ভ কৰাই নাই যে? তোৰ কাৰণে ৰৈ আছিলো, তই নাহিলে আকৌ অনুমাই নেখেলেই নহয়। ঐ আজি কিবা বেলেগ খেলোৱা আনা। সদায় একেবোৰ খেলি আমনি লাগিছে। পেটুৱা দা, আজি আমি কি খেলিলে ভাল হ'ব? তাকে ভাবো ৰবা। সোনকালে ভাবা পেটুৱা দা, নহলে মায়ে আজি মোক বাহিৰত কাণত ধৰা থব। একো নহয় ৰ। ঐ যি খেলা সোনকালে কৰ, অথনিৰ পৰা অনুমাই ৰৈ আছে তোলে। আজি নহলে দৰা কইনা বিয়াকে খেলো। ভাল লাগিব মই কিন্তু আকৌ কইনাহে হ'ম। তই কইনা হলে আমি কোনো দৰা নহওঁ খাটাং। মই দৰা হ'ম। মই ছাতি দৰা বন্ধু হ'ম। মই দৰা মাক হ'ম। তেন্তে মই দৰা দেউতাক হ'ম। তেন্তে আমি ছোৱালীঘৰৰে হ'ম। পিছে মোৰ কইনা হ'ব কোন? মই। কইনা কেলে নন্দিনী বাই হওক আকৌ, তেহেঁতি একেলগৰহে। আমাৰ ৰুনু। সেইটো বাৰু সুধিবলগীয়া কথা নাই, কইনাৰ ভনীয়েক অনুমা হওক আকৌ। ভণ্টি, মই কইনা নহয় তয়ে হবি। মই নেখেলো, তহঁতিয়ে খেলি থাক। নন্দিনী বা, তোমালোকে চিন্তা নকৰিবা, তোমালোকে ইয়াতে খেলা, মই তাইৰ ওচৰৰ পৰা আহোঁ। কিন্তু যাবলৈ দে তাইক, সদায় সদায় মেইন পাৰ্ট লাগে। ভাল হ'লে নিজেই আহিব, এতিয়া আমিয়ে খেলোৱা। কিয় কান্দিছ তই? এই তাহাঁতিবোৰ পগলা, যি টি কথাবোৰ কৈ থাকে। তইহে মোৰ কইনা, মইহে তোৰ দৰা, এতিয়া হাঁহি দে আকৌ। বল আমি এতিয়া বেলেগকৈ খেলোগে। বল।